हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় আপোনালোকে ভালেই আছে যেহেতু এটা সবফালে বন্ধ দি দিলে এতিয়াতো তেনেকৈ বাহিৰ যাব নোৱাৰি তো সেইকাৰণে মই ভাবিলো যে আপোনালোকৰ আজি মই এটা ৰেচিপি শেয়াৰ কৰোঁ আৰু হেতু হৈছে বইল চিকেন ৰেচিপি মই বনামো লগতে আপোনালোকক খাইও দেখুৱাম ৰেচিপিটোৰ কাৰণে বেছি বিশেষ বস্তুৰ প্ৰয়োজন নাই তাৰ বাবে মই লৈছো বিলাহী পিয়াজ আদা নহৰু জলকীয়া আৰু কেইটামান জালুক লগতে লৈছে এটা সৰু বাটাৰ এতিয়া মই বিলাহীটো কাটি লওঁ এয়া মোৰ বিলাহী কটা হৈ গ'ল এতিয়া মই দুটা পিয়াজ মিহিকে কুটি লওঁ দুটা পিয়াজ কাটলে চকুত যেহেতু পৰে সেইকাৰণে মই অলপ আঁতৰতে গৈ লৈছোঁ এয়া পিয়াজখিনিও মই এনেকৈ মিহিকৈ কাটি ল'লোঁ এতিয়া মই আদা আৰু নহৰুকেইটা ৰুকনিৰে মিহিকৈ ৰুকি ল'ম এয়া মোৰ নহৰু আৰু জলকীয়া কটা হৈ গ'ল জলকীয়াকেইটা শুকাই গৈছে যেহেতু দিন হ'ল না আৰু একো নাই আৰু এইখিনি হৈছে পিয়াজ আৰু বিলাহীটো মই একেলগে ৰাখি দিছোঁ যেহেতু একেলগে গুটিখিনি সানিব লাগিব পিয়াজ আৰু বিলাহী ইয়াত জলকীয়া আৰু নহৰু বটা আৰু এতিয়া মই এইখিনি গুটিখিনি মাংসৰ লগত মিক্স কৰি দিম তাত মই এই কুটি লোৱা পিয়াজখিনি গোটেইখিনি দি দিম লগতে বিলাহী গোটেইখিনি আৰু যি কাটিছিলোঁ গোটেইখিনি দি দিম তেতিয়া ইয়াৰ সোৱাদটো অলপ ধুনীয়া আহে গোটেইখিনি দি দিম আদা নহৰু এই গোটেইখিনি দি মই সানি ল'ম জলকীয়াটো এতিয়া নিদিওঁ জলকীয়াটো পিছত দিম নহ'লে মোৰ হাত পুৰিব আৰু একেবাৰে নিমখটো মই এতিয়া দি দিম তাত আৰু এতিয়া লগতে মই যিকেইটা জালুক লৈছিলোঁ সেইকেইটাও খুন্দি লৈছোঁ মই বেছি মিহি কৰা নাই বেছি মিহি হ'লেও ভাল নালাগে মই এনেকৈ জালুকটো অলপ গোটা গোটা হৈ থাকিলে খাই বেছি ভাল পাওঁ যিটো বাটাৰ মই আপোনালোকক দেখাইছিলোঁ মই তাৰ আধা লৈ ল'ম বাটাৰ টুকুৰাটো মই মাংসখিনিৰ লগত পূৰা সানি দিম সানি পানি আপোনাৰ এঘণ্টামান থ'ব লাগিব তেতিয়াহে মছলাখিনি ভালকৈ সোমাব টেষ্টটো ভাল লাগিব এইটো ইজি ৰেচিপি হয় যিহেতু এতিয়া ঘৰতে আছে তো আপোনালোকেও এনেকৈ ৰেচিপিবোৰ বনাই খাই চাব এতিয়া মই এইখিনি এঘণ্টামানৰ কাৰণে ঢাকি ৰাখি দিম এতিয়া এঘণ্টা হৈ গ'ল এঘণ্টাৰ মূৰত মই আপুনি চাইছোঁ দেখিছে ইয়াৰ পৰা পানী ওলাব ধৰিছে এতিয়া এই পানীখিনি আমি শুকুৱাব লাগিব মই এতিয়া গেছত কেৰাহী গৰম কৰি লৈছোঁ কেৰাহীখন গৰম হৈছে এতিয়া গৰম হোৱাৰ পিছত মই এই সানি লোৱা মাংসখিনি ইয়াত দি দিম ভিডিঅ'টো লৈ থকাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ মই এখন হাতে যিহেতু মোবাইলটো ধৰি থাকিব লগা হৈছে এতিয়া মই গোটেইখিনি ইয়াত দি দিলোঁ গোটেইখিনি এনেকৈ দি পেলাই লৰাই দিম ইমান দেৰিলৈকে ইয়াক ভাজি থাকিম যিমান দেৰিলৈকে ইয়াৰ পানীখিনি শুকাই নাযায় মানে ইয়াক ভাজি ভাজি পানীটো পূৰা শুকাই দিব লাগিব এতিয়া ইয়াত একো কৰিব নালাগে আমি জাষ্ট পানীটো লৰাই লৰাই শুকাই থাকিলে হ'ল ঢাকনখন মাৰি দিওঁ আৰু পানীখিনি শুকাব দিওঁ মাজে মাজে চাই থাকিম
দেখিছে নহয় পানী ওলাই আছে, পানীখিনি পূৰা শুকাব দিব লাগিব। লাহে লাহে বিলাহীখিনিও কমি গৈছে। এতিয়া মই যিকেইটা জলকীয়া কাটি লৈছিলোঁ সেইকেইটা ইয়াত দি দিওঁ। জলকীয়াটো অকণ কম খাইছোঁ, সেইকাৰণে অলপ কমকৈ দিছোঁ। আপোনালোকে যদি বেছি জলকীয়া খায় তেতিয়াহ'লে জলকীয়াটো অলপ বেছি দি ল'ব পাৰে। এইকেইদিন মানে জলকীয়া খাই খাই মই দেখিছেই আপোনালোকে ভিডিঅ'ত, জলকীয়া খাই খাই মোৰ অৱস্থা পূৰা বেয়া। গতিকে এতিয়া মই জলকীয়াটো কম ব্যৱহাৰ কৰিছোঁ। পানীখিনি আৰু শুকাব বাকী আছে, আকৌ মই এইখিনি অলপ দেৰি কাৰণে ঢাকি ৰাখি দিম। পানীখিনি লাহে লাহে শুকাই গৈছে, তো এতিয়া মই ইয়াত গৰম পানী এড কৰিম। গৰম পানীখিনি মই অলৰেডি কৰি থৈছোঁ, এতিয়া মই ইয়াত পানী এড কৰি দিম। পানীটো অলপ বেছিকৈ দি দিছোঁ, সিজিব লাগিব যিহেতু মাংসখিনি আৰু খাবও লাগিব। সেয়া পানীখিনি দিয়াৰ পিছত ঢাকনখন মাৰি ৰাখি দিম যেতিয়ালৈকে এইখিনি নিসিজে। 20 মিনিটমানৰ কাৰণে মই ঢাকনখন মাৰি ৰাখিছোঁ। মাংসখিনি মই ল' ফ্লেমত দিছিলোঁ, চাইছোঁ এতিয়া যিহেতু সিজিছেই, চাই লওক। সেয়া মাংস সিজিছে, পানী আৰু অলপ শুকাব দিম, পানী আৰু অকণমান শুকাই লওক, তাৰপিছতে নমাই ৰাখি দিম। বন্ধুসকল, এতিয়া মই আপোনালোকক এই ৰেচিপিটো খাই দেখাম টেষ্ট কৰি। বিৰাটেই ধুনীয়া হৈছে ৰেচিপিটো, আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাব। এতিয়া লকডাউনত যিহেতু আমি ঘৰতে থাকিম, গতিকে ঘৰৰ ভিতৰতে এনেকৈ বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকে বনাই খাই চাব। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।